সকলোকে নমস্কাৰ। আজি মই UPPL দলৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা কেন্দ্ৰীয় সমিতিৰ হৈ অৰ্থাৎ মই আমাৰ যি খৈৰাবাৰী সমষ্টিৰ প্ৰাৰ্থী আৰু খৈৰাবাৰী সমষ্টিৰ ৰাইজ তেওঁলোকৰ সৈতে মত বিনিময় কৰিবৰ বাবে কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আহিছোঁ আৰু কেন্দ্ৰীয় সমিতিৰ সভাপতি মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই মোক এই দায়িত্ব প্ৰদান কৰিছে যাতে খৈৰাবাৰীত আহি মই ৰাইজৰ লগত মত বিনিময় কৰিব পাৰোঁ বা ইয়াৰ যিমানখিনি ভোটাৰ্স আছে ইয়াৰ যিমানখিনি পাৰ্টিৰ আমাৰ সেৱকসকল আছে ব্লক পৰ্যায়ৰ পৰা আৰম্ভ কৰি আঞ্চলিক প্ৰাইমাৰীৰ পৰা আৰম্ভ কৰি জিলা কেন্দ্ৰীয়ৰ যিমানবোৰ UPPLৰ নেতৃবৰ্গ আছে তেওঁলোকৰ লগত যাতে এক বাৰ্তালাপ মই কৰিব পাৰোঁ তাৰ কাৰণে মই ইয়াতে আহিছোঁ। ইতিমধ্যে মই পাঁচখন ক'ব গ'লে স্পেচিফিকেলি হয় পাঁচখন নিৰ্বাচনী কেন্দ্ৰিক সভাত মই মোৰ মত প্ৰকাশ কৰিলোঁ আৰু মোৰ মন্তব্য সকলৰ আগতে ৰাখিছোঁ আৰু যিহেতুৱে এতিয়া ক'ব গ'লে COVID-19ৰ মহাসংকট চলি আছে এই মহামাৰীত সকলোৱে যাতে সুৰক্ষিত থাকে আৰু সকলোৰে কুশলে মংগলে থকাৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ৰাইজৰ মাজত মই এই পাঁচটা নিৰ্বাচন কেন্দ্ৰিক সভাত বিভিন্ন ইছ্যুৰ ওপৰত বা UPPL দলৰ বিভিন্ন নীতি আদৰ্শৰ ওপৰত বা আমাৰ ইস্তেহাৰৰ ওপৰত বা আমাৰ যি তৃতীয় বড়ো চুক্তি যাক লৈ আমি BTRখন প্ৰস্তাৱিত কৰিছোঁ আৰু প্ৰস্তাৱিত BTRখন যি চুক্তিৰ দ্বাৰাই ৰূপায়িত কৰা হ'ব সেই বিষয়ে মই ৰাইজৰ লগত মতামত গ্ৰহণো কৰিছোঁ আৰু মোৰ মত প্ৰকাশ কৰিছোঁ। আজি মই খৈৰাবাৰী অঞ্চলত আহি মই এইখিনিয়ে দেখিলোঁ যে আমি সহজতে শুনি পাওঁ এয়া সৰ্বজন বিদিত যে বড়োলেণ্ডত বা BTRত বা BTCত নন বড়োসকলে শোষিত শাসিত হৈছে। অনাবড়ো বা অবড়ো জনগোষ্ঠীৰ লোক যিকোনো অজনজাতীয় লোকে তাৰমানে স্বজন তোষণ ভোগ কৰিবলগীয়া হৈছে। কিন্তু আজি খৈৰাবাৰীত আহি মই আৰু এটা স্বৰূপ দেখিলোঁ যে নন বড়োসকল বা অনাবড়ো বা যেনেকৈ অবড়ো যাক বুলি কয় মই ক'ব নিবিচাৰোঁ কিন্তু যিটোৱে মানুহ অবড়ো বা অনাবড়ো ক'লেই বুজি পায় বা বড়োৰ বাহিৰে যিমানবোৰ জনগোষ্ঠী যিসকলে নিজকে দমন হোৱা বুলি বা তেওঁলোকক কোনোবা তাৰমানে লাঞ্ছিত বঞ্চিত বা প্ৰতাৰিত কৰা বুলি অভিযোগ তোৱায় তো সেই অভিযোগখিনি মই সঁচা বুলি অনুভৱ কৰিলোঁ যে হয় প্ৰকৃততে নন বড়ো জনগোষ্ঠীৰ আমাৰ খৈৰাবাৰী বা ওদালগুৰি জিলাত অৱস্থা একেবাৰে বেয়া BTCৰ ৰাজনীতিত। কিন্তু আৰু এটা বিপৰীত পন্থাত মই দেখিলোঁ যে যিমানবোৰ নন বড়ো জনগোষ্ঠীৰ লোক আছে তেওঁলোকে যিদৰে শোষিত শাসিত আৰু প্ৰতাৰিত তদ্ৰুপ সেই একেদৰেই কিন্তু 98% বড়ো জনগোষ্ঠীৰ লোকো বা 98% জনজাতীয় লোকো কিন্তু আজি ক'ব গ'লে বঞ্চিত আৰু প্ৰতাৰিত। আজি 2% বা 3% বড়ো জনগোষ্ঠীৰ কিবা ক'ব গ'লে দালাল পালি নেতা অঙহী মঙহী তেওঁলোকৰ সেইবিলাকৰ কাৰণে আজি বড়ো জনগোষ্ঠীৰ মানে ৰাজনৈতিক ইতিহাসত যে নাম বেয়া হৈছে আজি খৈৰাবাৰীত আহি মই জল পটপটভাৱে দেখিবলৈ সক্ষম হৈছোঁ। আজি লুমশ্ৰাও দৈমাৰী ইয়াক খৈৰাবাৰী অঞ্চলত প্ৰতিনিধিত্ব কৰিছে। লুমশ্ৰাও দৈমাৰীয়ে এই অঞ্চলখনক যেতিয়া প্ৰতিনিধিত্ব কৰিলে তেওঁ যেতিয়া বিজয়ী হ'ল MCLA হিচাপে ৰাইজৰ সমাদৰত তেওঁ ৰাইজৰ ৰজা বা ৰাইজৰ EM হিচাপে তেওঁ মানে বাচিত হৈছে। তেওঁ EMৰ পদত দায়িত্বভাৰ গ্ৰহণ কৰিছে। কিন্তু আজি ৰাইজে কি দেখিছে যে তেওঁৰ কোনোবা খুলহালিয়ে চাকৰি পায় SDO অফিচত, তেওঁৰ কোনোবা ৰিলেটিভে এক্সাইজ লাইচেঞ্চ পায়। আজি এক্সাইজ ডিপাৰ্টমেণ্টত গ্ৰেড 3 আৰু গ্ৰেড 4ত 10তকৈ অধিক স্পেচিফিকেলি মই পাহৰি গ'লোঁ মোৰ লগত ডকুমেণ্টছ আছে 10তকৈ অধিক মই জনাত 18জন হ'ব 18জন আপোনাৰ তাৰমানে এক্সাইজ ডিপাৰ্টমেণ্টত 18জন কৰ্মচাৰীক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক 18জনক বিনা পৰীক্ষা অবিহনে কোনো ৱাক ইন ইণ্টাৰভিউ পৰ্যন্ত পতা নাই অৰেল ৰিটেনটো দূৰৰ কথা সেইদৰে তেওঁলোকক এপইণ্টমেণ্ট প্ৰদান কৰা হৈছে। আৰু তেওঁলোকৰ যোগ্যতাটো কি? তেওঁলোকৰ যোগ্যতাটো প্ৰথম যোগ্যতাটো হ'ল তেওঁলোকে এনেধৰণৰ খৈৰাবাৰীৰ ৰাইজ বা তেওঁলোকে এনেধৰণৰে BTADৰ ৰাইজ যিজনে তাৰমানে তেল মাৰি লুমশ্ৰাও দৈমাৰীৰ মূৰত খোপনি পুতিবলৈ সক্ষম হৈছে, যিজনে লুমশ্ৰাও দৈমাৰীৰ অঙহী বঙহীৰ লগত এটা সুসম্পৰ্ক ৰাখিবলৈ সক্ষম হৈছে সেইবিলাক ব্যক্তিয়ে আজি ন্যায় পায়। তাৰ বাহিৰে 18জনৰ বাহিৰে আজি যে লুমশ্ৰাও দৈমাৰীৰ নেতৃত্বত বা লুমশ্ৰাও দৈমাৰীৰ শাসনত যে যি আপোনাৰ এক্সাইজ ডিপাৰ্টমেণ্ট আছিলে আজি মাৰ্কেট এণ্ড ফেয়াৰ্ছ ডিপাৰ্টমেণ্ট আছিলে এইবিলাক ডিপাৰ্টমেণ্টত কোনো কাম হোৱা নাই। এই মাৰ্কেট এণ্ড ফেয়াৰ্ছ বুলিলেই মানুহে কি ভাবে কোনে দাদাগিৰিত টেণ্ডাৰ মাৰিব পাৰে, কোনে দাদাগিৰিৰে ধমকিৰে ডাক দি বজাৰ সমিতিৰ ডাক ল'ব পাৰে। আজি 2 লাখ টকাত যদি ডাক হ'ব লাগে সেই ডাক গোপনে গোপনে 20,000 টকাত কৰা হয়। কিন্তু EM বিলাকে সেই ডাক
ভিতৰে ভিতৰে তেওঁলোকে কি কৰে, মানুহে গম নোপোৱা কৰি প্ৰকৃততে তেওঁলোকে 20 লাখ বা 25 লাখ টকাতহে তেওঁলোকে ডাক প্ৰদান কৰে। কিন্তু ৰাজহুৱাভাৱে চৰকাৰীভাৱে তেওঁলোকে সেই ডাকটো 25 লাখ বা 20 লাখ নহয়, হয়তো সৰ্বত মানে উত্তম হিচাপে ক'লে 25,000 বা 30,000 টকা বা হাইয়েষ্ট 50,000 টকা বছৰি তেওঁলোকে এইটো শ্ব' কৰে। তো এইবিলাক বস্তু ৰাইজে দেখিছে আৰু পৰিৱৰ্তন আপোনালোকক নকওঁ, পৰিৱৰ্তনটো ৰাইজে নিশ্চিতভাৱে চাই আছে, পৰিৱৰ্তন নিশ্চিতভাৱে আহিব। যিদৰে আপোনাৰ মানে কৌৰৱৰ যুদ্ধত, পাণ্ডৱ আৰু কৌৰৱৰ যুদ্ধত মহাভাৰতত আপোনাৰ শ্ৰীকৃষ্ণই অৰ্জুনক কি বুলি কৈছিলে যে য়দা য়দা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানম সৃজম্যম পৰিত্ৰাণায় সাধুনাং বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে। অৰ্থাৎ ধৰ্মৰ ৰক্ষাৰ কাৰণে যিদৰে শ্ৰীকৃষ্ণই অৰ্জুনক আগবঢ়াই দিছিলে, মহাভাৰতত যিদৰে ভাতৃ সংঘৰ্ষ হৈছিলে অধৰ্মৰ পতনৰ বাবে, তদ্ৰুপ এইবাৰ লুংশ্ৰাও দৈমাৰীৰ বা হাগ্ৰামায়ন ব্ৰিগেড বা হাগ্ৰামা মহিলাৰিয়ান কোম্পানীৰ যি দম্বালি, যি দাদাগিৰি, যি স্বৈৰাচাৰী মানে যি ৰাজত্ব, সেই ৰাজত্ব আৰু সেই অপশাসনক এইবাৰ পতন ঘটিব। আৰু আমাৰ খৈৰাবাৰীৰ অৰ্জুন হিচাপে আমাৰ যি বাবুল ডাঙৰীয়া, আমাৰ UPPLৰ প্ৰাৰ্থী, তেওঁ আমাৰ ৰাজনীতিৰ প্ৰকৃত ধৰ্ম খোপনি পুতিবৰ বাবে তেনেকুৱা অধৰ্মী, তেনেকুৱা কেলেংকাৰী আৰু কলংকিতত জড়িত থকা নেতাসকলক তেওঁ একদম পৰাস্ত কৰি বিপুল ভোটত জয়ী হ'ব বুলি মই আশা কৰোঁ। এতিয়া যদি আপোনালোকে কিবা প্ৰশ্ন উত্থাপন কৰিব বিচাৰে, মই নিশ্চিতভাৱে পোনপটীয়াকৈ উত্তৰ প্ৰদান কৰিম। ৰজা যায় বহুত কথা কৈ যায় ৰাইজক। এতিয়া প্ৰশ্ন হ'ল, বিগত 17 বছৰ প্ৰাক্তন BLT সকলে শাসন কৰি, BPF দলে শাসন কৰি ইতিমধ্যে 17 বছৰৰ কালত আপোনালোকে দুৰ্নীতিৰ কেইবাটাও তথ্য এতিয়াহে উদ্ঘাটন কৰিছে। এতিয়া UPPL দলে যদি হাগ্ৰামা মহিলাৰ পতন ঘটে, তো UPPL দলে কি নতুন পদক্ষেপ, কি নতুন কি প্ৰক্ষেপণেৰে আপোনালোকে স্পষ্টভাৱে কৈছো, মই তেনেকুৱা অৰবিন্দ কেজৰিৱালো নহয়, মই তেনেকুৱা আন্না হাজাৰেও নহয়, আৰু মই মহাত্মা গান্ধীটো নহয়। ময়ো গংগাৰ পৰা গা ধুই অহা একেবাৰে পবিত্ৰ ল'ৰাটো নহয়। ময়ো জীৱনত ভুল কৰিছো, মনিনাঞ্চ মতিপ্ৰম, কিন্তু ভুলৰ পৰা শিকি শুধৰণি কৰাটোহে মানুহৰ কৰ্তব্য। এতিয়া কথাটো হ'ল, দুৰ্নীতি এদিনতে নিৰ্মূল হোৱা বস্তু নহয়। আমি কোৱাও নাই UPPL দল আহিলে কালি কিবা যাদু মন্ত্ৰ কৰি তেওঁ দুৰ্নীতিটো আমি শেষ কৰি দিম একদিনৰ ভিতৰতে। কিন্তু প্ৰত্যেকটো স্তৰত যেনেকৈ দুৰ্নীতি হৈছে, MNREGAৰ যেনেকৈ দুৰ্নীতি হৈছে, জব কাৰ্ডৰ যেনেকৈ যিবিলাক মানে তেওঁলোকে হিতাধিকাৰীয়ে তেওঁলোকৰ টকা বা তেওঁলোকৰ যি বেনিফিচিয়াৰীবিলাকে তেওঁলোকে ধনৰাশি লাভ কৰিবলগীয়া আছিলে, যিবিলাক বেংকৰ পৰাই উলিয়াই নিয়া হৈছে দালাল ৰাজৰ জৰিয়তে, যিবিলাক আপোনাৰ 3 পাত VCDCৰ নামত ক্ৰয় কৰা হয় PNRD বিভাগত, কিন্তু 3 পাত, সেই 3 পাতৰ দাম হয় 4,000 বা 5,000 টকা। আজি মাৰ্কেট ৰেট তাৰ হ'ল 6,000 টকা, MRP, ডেট মিনছ মেক্সিমাম ৰিটেইল প্ৰাইচ। কিন্তু সেই 3 পাত BPF নেতৃত্বাধীন BTC চৰকাৰে ক্ৰয় কৰে 11,000, 9,500 টকাত, 9,800 টকাত। গতিকে মই এইখিনিয়ে ক'ব বিচাৰোঁ, দুৰ্নীতিটো কেৱল আমি দৰাচলতে ৰাজনীতিক দুখ দিলেই নহ'ব যে ওলোটা দেশৰ ওলোটা ৰজা, প্ৰজাও নহয় যে সোধা। তো ক'ব গ'লে কেৱল আমি ৰাজনীতিক দুখ দিলেই নহ'ব, আমাৰো কিছু ভুল আছে, মানুহৰো কিছুমান ভুল আছে। আমিও কেতিয়াবা আৱেগত নিজৰ মেধাটো বিক্ৰী কৰি দিওঁ, কেতিয়াবা এইটো জনগোষ্ঠীৰ মানুহ ই হয়, ইয়াক ভোট দিব লাগিব, এইটো জনগোষ্ঠীৰ মানুহ হয়, বড়ো নন বড়ো কৰাৰ লগে লগে নন বড়োখিনি আৱেগিক হৈ উঠে। স্বাভাৱিক, মানুহ হিচাপে আৱেগ থকাটো স্বাভাৱিক। কিন্তু যিমানবোৰ দুৰ্নীতি হৈছে, সেই দুৰ্নীতিবিলাক আমি স্তৰে শেষ কৰিম। আজি যদি দুৰ্নীতি কয় চেৰিটি বিগিনছ এট হোম, দুৰ্নীতিৰ কথা ক'লে মই সেইটোৱে ক'ম যে চেৰিটি বিগিনছ এট হোম। তো দুৰ্নীতিখনো কিন্তু আমাৰ সমষ্টিৰ পৰাই বা আমাৰ গৃহ গ্ৰাছৰুটছৰ পৰাই আৰম্ভ হয়। যদি VCDCৰ চেয়াৰমেনগণ নিৰ্বাচিত হয়, যদি VCDCৰ চেয়াৰমেনগৰাকীক ৰাইজে নিজৰ ইচ্ছাত বহুৱাব পাৰে, যদি ব্লক লেভেলৰ TCLCCৰ চেয়াৰমেন বা ব্লক কমিটিৰ চেয়াৰমেনগৰাকীক যদি ৰাইজে নিৰ্বাচিত কৰি বহুৱাব পাৰে, তেতিয়া কিন্তু নিশ্চিতভাৱে সেইগৰাকী চেয়াৰমেনে ভাবিব মোক কোনো অঙহী বঙহীয়ে আহি মোক খেদিব নোৱাৰে, বা অঙহী বঙহীয়ে আহি মোক বহুৱাবও নোৱাৰে, খেদিবও নোৱাৰে কোনোবা দাদাগিৰি কৰি। ৰাইজে মোক নিৰ্বাচিত কৰিছে, ৰাইজে মোক খেদিব। তো 5 বছৰ পিছত যিটো মই আকৌ পুনৰ মুখ দেখুৱাব লাগিব, মই ৰাইজৰ কাৰণে ভাল কাম কৰিব লাগিব। দ্বিতীয়তে আমোলা ৰাজটো সকলোৱে জানে। আমোলা বিষয়াৰ যি গুণ্ডাগিৰি, দাদাগিৰি বুলি মই স্পষ্ট ভাষাত কৈছোঁ, চব আমোলা বিষয়াই নহয়। কিন্তু আজিৰ BTADত ক'ব গ'লে 50%তকৈ অধিক আমোলা বিষয়াই কৰাপ্টেড। কিন্তু 50% ভাল আমোলা বিষয়া, 50% ডেডিকেটেড আমোলা বিষয়া, তেওঁলোকে ৰাতি দিন এক কৰি নিজৰ ঘাম, মূৰৰ ঘাম মানে ভৰিত পেলাই নিজৰ ৰক্ত পানী কৰি তেওঁলোকে খাটাৰ বাবে 17 বছৰখন BPF নেতৃত্বাধীন BTC চৰকাৰে শাসনখন চলাই থাকিবলৈ সক্ষম হৈছিলে। কাৰণ আপোনালোকে জানে যে AK-47 ধৰাৰ পিছত, AK-47 সম্বৰণ কৰাৰ পিছত
2003 চনৰ পিছত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ৰত্নাকৰৰ পৰা এদিনতে বাল্মীকি হৈ যোৱা নাছিলে, কিন্তু তেওঁ এতিয়াও বাল্মীকি হোৱা নাই। কিন্তু তেওঁক ৰাইজৰ আগত বাল্মীকিৰ দৰে এটা মুখা পিন্ধুৱাই ৰখাৰ বাবে কোনে মানে আজি সফলতাটোৰ ক্ৰেডিট পাব লাগে? এই অফিচাৰবিলাক, যিবিলাকে তাৰমানে বহুত অহৰহ কষ্ট কৰিছে। যে হাগ্ৰামা মহিলাৰীও এসময়ত জাতিটোৰ ক'ব গ'লে সংগ্ৰাম কৰা নেতা আছিল। তেওঁ যেতিয়া চুক্তি কৰিলে, BTCৰ শাসনভাৰ গ্ৰহণ কৰিলে, শাসনভাৰ গ্ৰহণ কৰাৰ পিছত তেওঁ কাম নাজানিলেও বহুতে তেওঁক কামখিনি শিকোৱালে যে এইটো কাম এনেকৈ হয়, এইটো কাম তেনেকৈ হয়। গতিকে 50% অফিচাৰ ভাল, কিন্তু 50% অফিচাৰ VC-DCৰ ক'ব গ'লে গ্ৰাম সেৱক ছেক্ৰেটাৰী লেভেলৰ পৰা আৰম্ভ কৰি যিবিলাক জিলা পৰিষদ আছে, আমাৰ PD প্ৰজেক্ট ডাইৰেক্টৰ আছে, ITDPৰ যিবিলাক তাৰমানে আপোনাৰ ৱেলফেয়াৰ অফিচাৰ আছে, যিবিলাক আপোনাৰ WPTৰ আপোনাৰ ক'ব গ'লে SDWO আছে, যিবিলাক আপোনাৰ ছ'চিয়েল ৱেলফেয়াৰৰ সাব ডিভিজনেল ৱেলফেয়াৰ অফিচাৰ আছে, এইবিলাক অফিচাৰক আমি স্তৰে সাল সলনি কৰিম। যেনেকৈ প্ৰশাসনিক সাল সলনি কৰা বুলি নকয় জানো, যে প্ৰত্যেকটো জিলাৰ পৰা প্ৰত্যেকটো জিলাৰ পৰা আন এটা জিলাত অফিচাৰবিলাকক ট্ৰেন্সফাৰ দিয়া হয়, বদলীকৰণ কৰা হয়। কিন্তু BTCত কি হৈছে, যিজন ছেক্ৰেটাৰী ইয়াতে বহি আছিলে যুগৰ পৰা, কেৰল নাৰ্জাৰী, সি সেইদিনলৈকেই বহি আছিলে, গভৰ্ণৰ ৰুল হোৱাৰ কাৰণে সেই ৰিজাইন দিলে। যিগৰাকী ক'ব গ'লে ৰহিলা ব্ৰহ্ম ইমান দিন ধৰি তাৰমানে ACS হোৱাৰ পিছতো ৰিটায়াৰ্ড হৈছিলে, ACS আৰু পৃথিৱীত বিচাৰি নাপালে, যাৰ কাৰণে তেওঁ কি কৰিলে, হাগ্ৰামা মহিলাৰীয়ে ৰহিলা ব্ৰহ্ম, কেৰল নাৰ্জাৰী, তাৰপিছত আৰু ক'ব গ'লে আৰু দীনেশ বড়ো, এই এনেকুৱা ব্যক্তিবিলাকক ৰিটায়াৰ্ড হোৱাৰ পিছতো তেওঁ BTCত ৰাখিলে। ইয়াৰ জৰিয়তে কি দেখুৱাব বিচাৰিলে, পৃথিৱীটোত কি দেখুৱাব বিচাৰিলে, বিশ্ব দৰবাৰত কি দেখুৱাব বিচাৰিলে, যে BTADৰ ৰাইজৰ মূৰত মেধা নাই, মূৰত দিমাগ নাই, যে আমাৰ কোনো অফিচাৰ নাই, আমাৰ মানুহ BTCখন চলাব নোৱাৰে। BTCখনৰ চৰিত্ৰ তেওঁ নমঠা কৰিহে ৰাইজৰ ওচৰত দেখুৱাইছে। আমাৰ আজি যুৱচাম আছে, আমাৰ আজি IAS হোৱা পৰ্যন্ত বড়ো কমিউনিটিৰ পৰা আছে, আজি আমাৰ APS আছে, আমাৰ ACS আছে। আপোনাক যদি ইমানে লাগে, বড়ো মানুহেই লাগে হওক, কিন্তু বড়ো মানুহটোকো কমচে কম আপুনি ফ্ৰেছ ল'ৰাজনকতো লৈ যাওক, যোনে চাকৰি কৰি আছে তাকতো লৈ যাওক। এজন বিকল হোৱা মানুহ, ক'ব গ'লে ডক্টৰ ভাল ঔষধ বেয়া, এক্সপায়াৰী ডেট থকা টিমক লৈ তেওঁ এতিয়ালৈকে শাসন চলাই আছিলে। এক্সপায়াৰী ডেট থকা টিম, গতিকে এক্সপায়াৰ ইমান দিন আগেই হৈ গ'ল। কিন্তু ৰাইজে মানে হাগ্ৰামা মহিলাৰীক নিজৰ যিটো হাৰিণী জেউলাও বুলি এসময়ত ভাবিছিলে, জাতিৰ কাৰণে যিটো সংগ্ৰাম কৰিছিলে, আমাৰ বড়ো জাতি অকৃতজ্ঞ নহয়। হাগ্ৰামা মহিলাৰী অকৃতজ্ঞ হ'ব পাৰে, কিন্তু লুমশ্ৰাও দৈমাৰী অকৃতজ্ঞ হ'ব পাৰে। ইয়াৰ ৰাইজৰ ভোটত জিকি তেওঁ চাকৰি বেলেগক দিব পাৰে, ইয়াৰ ৰাইজৰ ভোটক জিকি তেওঁ নিজৰ খুলালিক চাকৰি অবৈধভাৱে দিব পাৰে। কিন্তু আমাৰ বড়ো ৰাইজ কিন্তু বহুত ধৰ্মপৰায়ণ, যে হাগ্ৰামাই আমাৰ কাৰণে কষ্ট কৰিছিলে, তেওঁক আমি 15 বছৰ শাসনত বহালোঁ। কিন্তু এনাফ ইজ এনাফ, যেতিয়া পানী মূৰৰ ওপৰত উঠি যায়, তেতিয়া কিন্তু মানুহে নিজৰ আচল ৰুদ্ৰ স্বৰূপ দেখুৱাবলৈ বাধ্য হয়। যাৰ কাৰণে এইবাৰ প্ৰত্যেকগৰাকী এজন সৈনিক, প্ৰত্যেকগৰাকী এজন সেনানী, প্ৰত্যেকগৰাকীয়ে স্বেচ্ছাসেৱীৰ দৰে মানে ভলেণ্টিয়াৰিলি যাতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ স্বৈৰাচাৰিতাৰ পতন হয়, তেওঁলোকে মানে হাৰেই মজুৱে পদক্ষেপ গ্ৰহণ কৰিছে। দ্বিতীয় কিবা যদি আছে, BTCৰ দুৰ্নীতি বহুতখিনি ফাদিল হৈছে, কিন্তু আজিলৈকে প্ৰশাসনে একো মানে পদক্ষেপ লোৱা নাই। ইয়াৰ বিষয়ে আপুনি কি আপোনালোকে অভিযোগ উত্থাপন কৰিছে বা দাখিলো কৰিছে? চাওক, দাখিল কৰাটো নহয়, এটা অন্ধ মানুহক যদি পায়খানাখন দেখুৱাই বা শৌচালয়খন দেখুৱাই আমি কৈ এইটো তাজমহল হয়, অন্ধ মানুহজনে মানিব পাৰে। মোৰ গাড়ীখনক দেখুৱাই যদি অন্ধ মানুহক কৈ এইটো মাৰ্চিডিছ হয়, সি মানিও যাব এইটো স্কৰপিঅ' নহয়, মাৰ্চিডিছ হয়। কিন্তু ৰাইজৰ আদালতে সৰ্বোচ্চ আদালত, ৰাইজে ৰজা। আপোনালোকে ক'ব পাৰে নেকি যে যিসকলে আদালতত দোষী সাব্যস্ত হয় তেওঁলোকে সকলোৱে দোষী, আৰু যিসকলে আদালতত দোষী সাব্যস্ত নহয় তেওঁলোকে সকলোৱে দোষী নহয়? ভাৰতীয় আইনৰ নিয়ম এনেকুৱা যে ভলেই মানে দোষী বচ যায়, লেকিন এক নিৰ্দোষী কো জেল नहीं होना चाहिए। তো ভাৰতীয় আইনে কি কৈছে যে ভুল ত্ৰুটিৰে সংবিধান, ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ফ্লেক্সিবল। মই ভাৰতীয় সংবিধানক চৰম সন্মান জনাই, ৰেচপেক্ট জনাইহে কৈছোঁ যে এটা চাইটেশ্যনত কৈছিলে যে সুপ্ৰিম কোৰ্ট ইজ সুপ্ৰিম বাট নট ইনফেলিয়েবল। অৰ্থাৎ সুপ্ৰিম কোৰ্ট সৰ্বোত্তম হ'ব পাৰে, কিন্তু সুপ্ৰিম কোৰ্ট সৰ্বোচ্চ হ'ব পাৰে, কিন্তু সুপ্ৰিম কোৰ্ট কোনো মানে একদম সৰ্বাধিক ক'ব গ'লে যিটো সঁচাকটো সঁচা বা মিছাটোক মিছা বা সঁচাক মিছা মিছাক সঁচা ক'ব পৰা মানুহ নহয়। কাৰণ সুপ্ৰিম কোৰ্টক মানে বিচাৰপীঠবিলাকৰ মানুহ। আৰু কথাটো হৈছে যে ৰাইজৰ আদালত যিহেতু ডাঙৰ আদালত, ইয়াতকৈ ডাঙৰ আদালত ক'তো নাথাকে। এতিয়া আইনী প্ৰক্ৰিয়া চলিব। গৃহ বিভাগ আমাৰ BTCৰ লগত নাই, হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট আমাৰ লগত নাই, অসম পুলিচ আমাৰ আণ্ডাৰত নাথাকে। কিন্তু তথাপিও অসম পুলিচে অসমৰ গৃহ বিভাগৰ তত্ত্বাৱধানত যি আমাৰ IGP অৰ্থাৎ BTADৰ মহাপৰিদৰ্শক
অসম আৰক্ষীৰ অনুৰাগ আগৰৱাল ডাঙৰীয়াই তেওঁ নিৰ্দেশনা প্ৰদান কৰিছে যে এটা SIT গঠন কৰা হ'ব আৰু সেই SIT গঠন কৰা অলৰেডি হ'ল। SITটোৰ নেতৃত্ব দিছে কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অৰ্থাৎ এডিশ্যনেল SP মুকুট ৰাভা ডাঙৰীয়াই। তেওঁৰ লগতে আৰু এজন DSP পৰ্যায়ৰ অফিচাৰ আৰু তেওঁৰ লগতে এজন ইন্সপেক্টৰ ৰেংকৰ অফিচাৰো এইটো স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমত সন্নিৱিষ্ট হৈ আছে। গতিকে ৰাইজে দেখিছে ৰাতিৰ পিছত দিন আহে, দিনৰ পিছত ৰাতি হয়, কিন্তু ৰাইজে এইবাৰ স্পষ্টভাৱে দেখিছে, কাৰণ আমি কেৱল অভিযোগে উঠোৱা নাই, আঙুলিয়ে টোৱা নাই, আমি ৰাইজক কিন্তু অভিযোগ দিয়াৰ লগে লগে কাগজ পাতিবোৰ ৰাইজৰ ডমেইনত, এপইণ্টমেণ্ট লেটাৰ, ছাপ্লাই কেলেংকাৰী, এই চববোৰ বস্তু আমি কিন্তু ৰাইজক তথ্য পাতি সহকাৰে ফাদিল কৰি দিছোঁ। অনলাইন পৰ্টেলৰ জৰিয়তে হওক, আমাৰ প্ৰতিদিন টাইম DY 365 প্ৰাগ নিউজ নিউজ লাইভৰ জৰিয়তে হওক, SM নিউজ বড়োলেণ্ড ৰাদাবৰ জৰিয়তে হওক, লাগিলে ND24 বা আমাৰ IT চেলৰ পেজবিলাকৰ জৰিয়তে হওক, ৰাইজে কিন্তু এই স্পষ্টভাৱে দেখিছে। আৰু মই ব্যক্তিগতভাৱে এটা তৃতীয় কথা লগাই দিব বিচাৰোঁ আপোনালোকক, যে আপোনালোকে যাতে এইটো প্ৰচাৰ কৰে। আজিলৈকে BPF চৰকাৰে মোৰ বিৰুদ্ধে 3টা অপৰাধী গোচৰ লগালে। মই নকওঁ কি কি গোচৰ, যিহেতু এইবিলাক গোচৰ তদন্ত হৈ আছে, কিন্তু যিবিলাক অপৰাধী গোচৰ মোৰ বিৰুদ্ধে লগালে, মইতো ডাঙৰ অপৰাধী বুলিয়ে তেওঁলোকে ভাবে। ৰাইজৰ ভুল, মানে ৰাইজৰ আগত যদি তেওঁলোকৰ ভুল দেখুৱাই দিয়াটো, ৰাইজৰ আগত যদি তেওঁলোকৰ অপৰাধ ওলাই দিয়াটো, ৰাইজৰ আগত যদি তেওঁলোকৰ দুৰ্নীতি ওলাই দিয়াটো মোৰ ডাঙৰ ভুল হৈছে, তেনেকুৱা ভুল মই 1000বাৰ কৰিম। আৰু BPFক মই প্ৰত্যাহ্বান জনাইছোঁ, আপুনি 3টা নহয়, মোৰ নামত 30টামান গোচৰ লগাওক, ৰাইজে মোক আৰু বেছি ভাল পাব। আপোনালোকে যিমান গোচৰ লগাব ৰাইজে মোক সিমান আশীৰ্বাদ দিব। কিন্তু এই যে গোচৰ লগাই বিভিন্ন ক'ব গ'লে জামিনবিহীন ধাৰাত গোচৰ লগাই, নন বেলেবল ধাৰাত গোচৰ লগাই মোক যে আপোনালোকে জেলত ৰাখিব বিচাৰিছে, যে আজিয়ে তেওঁ এৰেষ্ট হওক, আজিয়ে তেওঁ জেলত যাওক, কালিয়ে দৰকাৰ হ'লে মই জেলত যাম, কিন্তু জেলত যোৱাতে যদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দুৰ্নীতি মুচি যায়, যদি জেলত মই যোৱাতে যদি ৰাইজৰ আৱেগ অনুভূতিখিনি মুচি যায়, তেতিয়াহ'লে মই জেলত যাবলৈ ৰাজি। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু BPF কোম্পানীক মুকলি প্ৰত্যাহ্বান, যিমান কেছ লগাব লাগে লগাই থাকক, দৰকাৰ পৰিলে জেলো যাম। আগতেও মই এবাৰ জেল খাটিছিলোঁ, ক'বলৈ মই দ্বিধাবোধ নকৰোঁ, কিন্তু সত্যৰ সদায় জয় হয় বুলি মই জানো আৰু মই ভয় নকৰোঁ। যি কৰিব লগা আছে কৰক, খালি এটা কথা, যদি সাহস আছে তেতিয়াহ'লে এবাৰ মুকলি প্ৰত্যাহ্বান দিছোঁ, আপোনালোকে এবাৰ যুক্তি তৰ্কত আহক। মইতো সৰু এটা 22 বছৰৰ ল'ৰাহে, প্ৰমোদ বড়ো ডাঙৰীয়াই আপোনাক মুকলি প্ৰত্যাহ্বান দিয়া নাইতো, আমাৰ বিয়াগুম নেতাসকলে দিয়া নাইতো। মই এটা সৰু সদস্য, সামান্য এটা ক'ব গ'লে নাম মাথো, এটা মানে নিমিত্ত মাথো এজন সদস্য, মোক আপোনালোকে কিয় ভয় কৰে? মোৰ নিচিনা সৰু সদস্যৰ লগতো আপোনালোকৰ এটা VCDCৰ চেয়াৰমেন আহিলেও যুক্তিত জিকি যাব লাগে। আপোনালোকে VCDCৰ চেয়াৰমেনক কথা কওকচোন, MP MLA কোৱা নাই, সংবিধান বিশেষজ্ঞ বিশ্বজিৎ দৈমাৰীৰ লগত মোৰ যুক্তি কৰাৰ কোনো অৰ্হতা নাই, মই তেওঁৰ দৰে অভিজ্ঞ ব্যক্তি নহয়। কমচে কম এজন MCLA যিজন আছিলে, MCLA তেওঁক পঠাওক, VCDCৰ চেয়াৰমেনক পঠাওক, কমচে কম ব্লক সমিতিৰ সভাপতিকে পঠাওক, নপঠাই কিয়? হৈ যাওক ৰাজহুৱাভাৱে ৰাইজৰ আগত এটা যুক্তি তৰ্ক। মই কেতিয়াও মানুহ সৰু ডাঙৰ নাভাবোঁ দেই। মই VCDCৰ যদি মেম্বাৰো আহে তেওঁৰ লগতো মই যুক্তি তৰ্ক কৰিম, যদি চিফ হাগ্ৰামা মহিলাৰী নিজে আহে মই যুক্তি তৰ্ক কৰিম। সৰু ডাঙৰ ভাৱে BPF, যাৰ কাৰণে 17 বছৰে যে তেওঁলোকে ইউথ BPF BRTFৰ নামত যিমান যুৱকক অপব্যৱহাৰ কৰিলে, মিছইউজ কৰিলে, আজি যিমানবোৰ চাকৰি দিছে লুমচৰা দৈমাৰীয়ে, হাগ্ৰামা মহিলাৰীয়ে ভতিজীৰ নামত যিমানবোৰ পৰীক্ষা নোহোৱা কৰি চাকৰি দিছে, সেইবিলাক যদি ইউথ BPFৰ ল'ৰাকো পৰীক্ষা নোহোৱা কৰি দিল হয়, সেইবিলাক যদি BRTFৰ ল'ৰাবিলাককো যদি পৰীক্ষা নপতা কৰি এই আমাৰ লগতে কষ্ট কৰিছে বুলি দিল হয়, তাও মোৰ ইমান প্ৰব্লেম নাছিল। কিন্তু নিজৰ মানুহকে তেওঁলোকে সপোনৰ সংস্থাপন দিবলৈ পৰা নাই, নিজৰ মানুহবিলাককে তেওঁ ইউজ এণ্ড থ্ৰ' কৰে, তেওঁ আৰু আনৰ আদৰ্শৰ প্ৰতি কি প্ৰশ্ন উঠাব? হ'বনে? খৈৰাবাৰীত ইতিমধ্যে মানে এক্সাইজ ডিপাৰ্টমেণ্টৰ 18জনৰ ভিতৰত 9জন এপইণ্টমেণ্ট পাইছিল, সেইটো আপুনি কি ক'ব? ইলিগেল বুলি কয়? সম্পূৰ্ণভাৱে ইলিগেল, আৰু ইয়াৰ বিৰুদ্ধে অলৰেডি গোচৰ ৰুজু কৰা হৈছে সকলো EM বিলাকৰ বিৰুদ্ধে, তদন্ত চলি আছে। স্পষ্টভাৱে কৈছোঁ, 2020 চনত যিমানবোৰ ব্যক্তিয়ে অবৈধভাৱে পৰীক্ষা অবিহনে চাকৰি পাইছিলে তাতে তদন্তৰ কোনো প্ৰশ্নই নাই, কাগজে জল পটপটভাৱে কয়। বাকী চোনবিলাকতো তদন্ত হ'ব লাগিব। শ্বহীদৰ পৰিয়ালবিলাককতো আমি পৰীক্ষা হৈছে নহৈছে বুলি ক'ব নোৱাৰোঁ, কাৰণ শ্বহীদৰ পৰিয়ালবিলাকে, পৰিয়ালবৰ্গ বা পৰিয়ালৰ সদস্যবিলাকে অলৰেডি সৰ্বহাৰা। তেওঁলোকক দয়াৰে চাকৰি দিম বুলি কৈ ৰাইজৰ আগত বাহ লোৱা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যদি শ্বহীদ পৰিয়ালৰ চাকৰিৰ নামত কাগজবিলাকতো খেলি মেলি কৰি থৈ দিছে, তাৰ কাৰণে দায় শ্বহীদ পৰিয়াল নহয়, তাৰ কাৰণে দায় হাগ্ৰামা মহিলাৰী। গতিকে শ্বহীদ পৰিয়ালৰ বাহিৰে, শ্বহীদ হোৱা আত্মীয় কুটুম্বৰ বাহিৰে আৰু যিমানসকলে ন্যায্যতাৰে চাকৰি লাভ কৰিছিলে, মই নকওঁ যে সকলোৱে অন্যায্যতা বা বেআইনীভাৱে চাকৰি পাইছিলে, যিসকলে যুক্তিসংগত ন্যায্য পথেৰে চাকৰি পাইছিলে, তেওঁলোকৰ বাহিৰে যিমানবোৰ পৰীক্ষা অবিহনে চাকৰি পাইছে, চিধা কথা, নো কম্প্ৰমাইজ,
তেওঁলোকৰ বিৰুদ্ধে ক্ৰিমিনেল কেছ ৰুজু কৰা হৈছে আৰু এদিন নহয় অতি শীঘ্ৰে তেওঁলোকে জেলত যাব লাগিব। মই নকওঁ যে এদিন নহয় এদিন জেলত যাব লাগিব, অতি শীঘ্ৰে হয়তো নিৰ্বাচনৰ আগতো তেওঁলোকে জেলত যাব পাৰে। আৰু নিৰ্বাচনৰ আগত নগ'লেও যি চৰকাৰে নাহক কিয়, আমিতো বিচাৰিছোঁ, ৰাইজেও বিচাৰিছে UPPL চৰকাৰ আহক, কিন্তু তেওঁলোকে যদি ভ্ৰম হৈ ভাবিছে যে BPF চৰকাৰ এইবাৰ আহিলে আমাৰ গোচৰবোৰ একো নহয়, স্পষ্টভাৱে কৈছোঁ এই গোচৰটো দৰকাৰ পৰিলে CBI ইনকুৱাৰীৰ কাৰণে হাইকোৰ্টত যোৱা হ'ব, উচ্চ ন্যায়ালয়ত গৈ হাইকোৰ্টত গৈ প্ৰাৰ্থনা কৰা হ'ব যে CBI ইনকুৱাৰী দিয়া হওক। কিন্তু কোনো পথে তেওঁলোকে ইয়াৰ পৰা হাত সাৰি যাব নোৱাৰে। এয়া মোৰ আশ্বাস নহয়, মোৰ দাবী নহয়, এয়া মোৰ অপেন চেলেঞ্জ BPF নেতৃবৰ্গলৈ। আজিৰ তাৰিখত আগন্তুক নিৰ্বাচনৰ ছবিখন অকণ ক'ব নেকি, কি পৰ্যায়ত আছে বৰ্তমান, কাৰ মাজত কেনেকুৱা প্ৰতিদ্বন্দ্বিতা? স্পষ্ট কথা, নিৰ্বাচন বুলি ক'লে সকলোৱে জানিব বিচাৰে আমি কিমান আসন লাভ কৰিম। 40খনৰ আসন লাভ কৰিম বুলি ক'লে ৰাইজৰ আগত দাম্ভিকতাৰ পৰিচয় দিয়া হয়। 40খনৰ 35খন বা 30খন পাম বুলি ক'লে নিজৰ একনায়কত্ববাদী শাসনখন দেখুওৱা হয়। আমি বিচৰা নাই যে আমাৰ বিৰোধী নাথাকক, আমাক লাগে। BPFক আমি বেয়া নাপাওঁ, তেওঁলোকৰ কৰ্মকাৰ্যকহে বেয়া পাওঁ। আমি পাপীক ঘিণ নকৰোঁ, আমি পাপটোকহে ঘিণ কৰোঁ। তো তেওঁলোকে পাপখিনি শুধৰাওক, বিৰোধী দলত থাকি আমাৰ ভুলবিলাকো তেওঁলোকে আঙুলিয়াই দিয়ক, যাৰ কাৰণে তেওঁলোকেও ভাল সংখ্যক পাই যাতে বিৰোধী দলত আহিবলৈ সক্ষম হয়। মই সিনে প্ৰাৰ্থনা কৰোঁ, কাৰণ ভগৱানেওতো আৰু এইবাৰ তেওঁলোকক দয়া নকৰে শাসনভাৰত বহাবৰ কাৰণে। কি জানি কমচে কম বিৰোধী দলপতি হিচাপেই তেওঁলোকে থাকক। মই আশা কৰিছোঁ আমাৰ UPPL দলে কমেও 25ৰ পৰা 26খন আসন লাভ কৰিব এইবাৰ। আৰু হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন যি BTC চৰকাৰ আছিলে, সেই BPFৰ যি তাৰ মানে দম্বালি, সেই BPFৰ দম্বালি এইবাৰ সোঁ হাতৰ পৰা বাঁ হাতত যাব, তাৰমানে ৰাইটৰ পৰা তেওঁলোকে লেফ্টত যাব। তেওঁলোকে অপজিশ্যনত যোৱাৰ বাহিৰে এইবাৰ কোনো উপায় নাই। আৰু অপজিশ্যনত থাকিলেও আশা কৰোঁ আপোনালোকে নিৰ্বাচনৰ আগত আমাক ইমান গালি দি আছে, মোৰ নামত গোচৰ লগাই আছে, যেতিয়া আমি পাৱাৰত আহি যাম, যেতিয়া UPPL চৰকাৰ গঠন কৰিব BTCত, সেইখিনি জোচ, সেইখিনি খং আমাৰ প্ৰতি আপোনালোকে বিৰোধী দলপতি হোৱাৰ পিছতো ৰাখক, যাতে আমাৰ যেতিয়া লেজিসলেটিভ এছেম্বলি কাউন্সিলত আমাৰ কিবা ভুল হয় আপোনালোকে যাতে টেবুল ঠুকুৰাই আমাক ভুলটো কৈ দিব পাৰে। আমাৰ UPPL যদি কিবা ভুল কৰে আপুনি যাতে দমত ক'ব পাৰে এইটো ভুল, কিন্তু আপোনালোকৰ যাতে এনাৰ্জিখিনি নিৰ্বাচন হাৰি যোৱাৰ পিছত ডাউন নহয়, এইখিনিয়ে মই আৰু আশা কৰোঁ। আৰু